নমস্কাৰ বন্ধু বান্ধৱীসকল, মই খামে আপোনালোক সকলোলৈকে মোৰ অন্য এটি ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপিটো হৈছে গাহৰি মাংস আৰু মাটিমাহ শাক। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই বুটলিবলৈ ওলাইছোঁ মছলা পাত। গাহৰি মাংস আৰু মাটিমাহ শাকত মই কিনো মছলা পাত দিওঁ তাকে আজি আপোনালোকৰ আগত দেখুৱাম। তেতিয়াহ'লে অলপ মছলা পাত বুটলিব যাওঁ। এতিয়া বাৰীলৈ আহিছোঁ মছলা পাত বুটলিবলৈ। প্ৰথমতে মই বুটলিম নৰসিংহ পাত। এজোপা নৰসিংহ, মই নৰসিংহৰ আগ 3টামান ল'ম। এইখিনি তলত পদিনা বাৰু মই নলওঁ। এতিয়া মই আৰু এটা মছলা বুটলিম, আপোনালোকক দেখাইছোঁ। আপোনালোকৰ ঘৰত এইটো মছলা গছ আছেনে নাই মোক জনাবচোন। এইটো মছলা পাত আপোনালোকে কি বুলি কয় এইটো মছলা পাত মোক জনাবচোন নামটো। মই নামটো আপোনালোকক পাছত ক'ম। আপোনালোকে যদি চিনি পাইছে এই মছলা পাতটোৰ মোক নামটো জনাবচোন। মই মাংস আৰু মাছ সিজালে এই মছলা পাতটো ব্যৱহাৰ কৰোঁ, বৰ ভাল লাগে। মানে আপোনালোকৰ কেনেকুৱা লাগিব নাজানো, মোৰ হ'লে বৰ ভাল লাগে। এইটো আমাৰ ঘৰত আছে, 2জোপামান আছে। মানে এজোপাই বহুত ডাঙৰ হৈ যায়। এয়া চাওক, এইটো আগ, মই আগটো দিম। আৰু এটা এইকেইটা হৈ গ'ল, আৰু এটা মছলা পাত ল'ব যাওঁ। এইটোতো সকলোৱে চিনি পায়। কিছুমানে কয় নগা ধনিয়া, কিছুমানে কয় মান ধনিয়া, আৰু মই কওঁ কাঁইট লগা মছলা বা মান ধনিয়া। আৰু এটা মছলা পাত আছে, সেইটো তুলসী হয়, তুলসী গছ। এইটো একদম মানে ফুল গছৰ লগতে ৰুই লৈছোঁ, পটককৈ ছিঙিব পৰাকৈ। এইটো অকণমান ৰখাই দিছোঁ। এইটো আপোনালোকে এইটো ব্যৱহাৰ কৰে নে নকৰে, আৰু কি বুলি জানে বাৰু, এইটো কি বুলি চিনি পায় মোক জনাবচোন। এইটো বিশেষকৈ মাছ আৰু মাংসত দি খাবলৈ খুব ভাল লাগে। কেঁচা মাছৰ লগত খুন্দি খাবলৈও নহয়, কেঁচা মাছ নহয়, এইটো কেঁচাকৈ মাছৰ লগত, মানে মাছ পুৰি এইটোৰ লগত, এই মছলা পাতটোৰ লগত খুন্দি খাবলৈ বৰ ভাল লাগে। এইজোপা হ'ল মাকাত গছ। ইয়াত অকণমান কাঁইট থাকে পাতটো, মানে পটককৈ ছিঙিব নোৱাৰি, কাঁইট থাকে। এই মাকাত পাতটো মাছ আৰু মাংসত ব্যৱহাৰ কৰিব পাৰি। খুন্দি দিব লাগে আচলতে, নমোৱাৰ আগত। আপোনালোকে এইটো পাত কি বুলি জানে মোক জনাবচোন। মাকাতটো টাই শব্দ হয়, টাই ভাষাৰ। 1 কেজি গাহৰি মাংসৰ কাৰণে মই এপোৱা মাটিমাহ লৈছোঁ, আৰু মাটিমাহখিনি মই প্ৰথমতে অকণমান তিয়াই লৈছোঁ কোমল হ'বলৈ। মাটিমাহখিনি মই প্ৰথমতে বইল কৰি ল'ম। ভাবিলোঁ আজি জুইতে সিজাওঁ, সেইকাৰণে এই গেলা গৰমত জুইখন জ্বলাই লৈ কেৰাহীখন পাতি ল'লোঁ, আৰু এয়া মাংসখিনি ঢালি দিছোঁ। মাংসখিনি 90% সিজি ল'বলৈ দিম। সিজাৰ পাছতহে মই সিজা মাটিমাহ শাকখিনি ইয়াত বাকি দিম। এইখিনি মাকাত পাত, এইখিনি ভোট জলকীয়া আৰু আদা নহৰু খোলা, এইটো মান ধনিয়া, এইটো মমো বিহলঙনি, এইটো তুলসী পাত। এই মছলা ইমানখিনি লৈছোঁ, আৰু সিজাই থকাৰ মাজতে মই নৰসিংহ পাতখিনি দি দিলোঁ। নৰসিংহ পাতখিনি আপুনি যিকোনো সময়তে দিব পাৰে। মাংসখিনি প্ৰায় সিজু হোৱা সময়ত মই বইল কৰি থোৱা, মানে ভালকৈ সিজিবলৈ দিয়া মাটিমাহ শাকখিনি ইয়াত বাকি দিলোঁ, আৰু এনেকৈ মই 15-20 মিনিটমান সিজাই থাকিম। মাটিমাহ শাকখিনি দি দিয়াৰ পিছত আপোনালোকে ঘনাই হেতাখনে শাকখিনি লৰাই থাকিব, নহ'লে লাগি ধৰা চান্স থাকে। মাংসখিনি সিজিছেগৈ। এতিয়া মই ইয়াত দিম কাঁইট লগা মছলা, মানে মান ধনিয়া। তাৰ পাছতে মই দিছোঁ
তুলসী পাত, মমো বিহলঙনি আৰু মাকাত পাত খুন্দা। এতিয়া নমাব পৰা হৈ গৈছে। আপোনালোকেও খাই চাবচোন, এনেদৰে এদিন সিজাই কেনেকুৱা পালে জনাব পাছত। আজিলৈ মোৰ ভিডিঅ'টি ইমানতে শেষ হৈছে। আগলৈ এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি মোৰ পেজটি ফ'ল' কৰি দিব আৰু মোৰ ইখাম ব্লগ এণ্ড ফুড ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।